অভিমানী সময়। কবি জ্যোতি মাধৱ। তোমাৰ সতে অতিবাহিত কৰিলো জীৱন দিন, লিপিৰ বহু স্মৃতি সমৃদ্ধ সময়। স্নিগ্ধজনৰ সুখানুভূতি, হৃদয় জুৰোৱা প্ৰশান্তিৰ কথা মনত পৰিলে ৰঙীন প্ৰতিচ্ছবিবোৰ ঢৌ খেলি গুচি যায়। এটা সুন্দৰ সপোনৰ দৰে যুক্তিনিষ্ঠ অনুভৱৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত ৰং সানি ঋতু অথবা নৈৰ দৰে সময়ে নিজৰ পথৰ গতি সলায়। নিৰৱধি সময়ৰ বুকুত অনাকাংক্ষিত, অপ্ৰত্যাশিত আৰু উদ্দেশ্য প্ৰণোদিতভাৱে সন্তাপৰ নিলয় লাখে অগ্ৰসৰ হয় হৃদয় জিনাৰ প্ৰক্ৰিয়া। দুৰ্ভদাত্যৰ বুকুত এতিয়া কাঠিনাত্যক আপন কৰি লৈছো, জীয়াই থকাৰ হেঁপাহত ভাল পাবলৈ শিকিছো। নিস্তব্ধ মনৰ নিসংগতা, নীৰৱতা হৃদয়ৰ ভাষা। নৈতিকতা আজিৰ বজাৰত নচলা টকা হৈছে। শব্দৰ ঘৰখনত বাৰে বাৰে ভৰি পৰে মনৰ উদ্যম, কলিজা দহে নীৰৱে বৰ্ষাহিক্ত অসহায় কণ্ঠখিনিকাৰ দৰে। সময়ে শিকাই যায় জীৱন দিয়াৰ বাট, উলংঘৰ বজাৰত মূল্যহীন কাপোৰৰ দৰে সততা। আধুনিকতাৰ ৰাজপালনত আশ্ৰয়হীন আৱৰ্জনাৰ মাজত। এনেকৈয়ে পাৰ হৈ যায় অনিচ্ছাকৃতভাৱে নীৰৱে বহুমূল্য সময়বোৰ। লীন হয় এটি এটিকৈ সাধনাৰ প্ৰতিভাৱৰ চাকনৈয়াৰে ভৰা জীৱন। অভিমানী সময়ৰ